হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ওলালোঁ ৰৈ বিনালে চাবলৈ। আজি জীৱনত প্ৰথম চিনেমা হ'ব নেকি ইমান ৰাতিপুৱাই চিনেমা চাবলৈ ওলোৱা। এতিয়া আপোনাৰ 6:20 হৈছে, আমাৰ 8টাৰ পৰা শ্ব' আছে। এই অলপ আগতীয়াকৈ ওলাইছোঁ আৰু এতিয়া আমি তিনিচুকীয়া গৈ আছোঁ চিনেমা চাবলৈ। আজি চাওকচোন, ৰাস্তা কুঁৱলীয়ে কুঁৱলী, চবফালে কুঁৱলী। বাপৰে, লাষ্ট জুবিন দাস চিনেমা বুলি ওলাইছোঁ আৰু ইমান ৰাতিপুৱাই। এয়া চাওক, আমাৰ ঘৰৰ ওচৰতে আপোনাৰ ফ্লাইঅভাৰ বনিছে। একদম আমাৰ দুলীয়াজান ৰেলৱে ষ্টেচনৰ একদম গেটৰ সন্মুখতে খুটা এটা পৰিছে। ইয়াৰ কাৰণে আমাৰ বহুত ভিৰ লাগে কেতিয়াবা। এইটো ষ্টেচনটো আমাৰ এয়া ফ্লাইঅভাৰ বনি আছে আৰু অলপকৈ হ'লে মানে বহুত ভাল হ'ব আৰু সুবিধা হ'ব। নহ'লে আমাৰ ইয়াত ৰেল ক্ৰচিঙতে আপোনাৰ বহুত দেৰি কেতিয়াবা ফচি যাব লগা হয়। এই ডিউটি টাইমত ওলাই গ'লে দেৰি হৈ যায় আৰু ডিউটিলৈ। এয়া পুৰা কুঁৱলী। এয়া অইল কলনীলৈ এইফালে যায় আৰু আমি যাম এতিয়া। মই এইফালে যাম। এয়া আমি ৰৈ বিনালে চাব গৈ আছো। ৰাতিপুৱা 7:11 হৈছে। আমি পুৰা ৰেকৰ্ড হৈ গৈছে আৰু লাইভ জুবিন দাৰ কাৰণে চবে গৈ আছো আৰু মৰমত, জুবিনদাৰ নামত। জুবিনদাৰ নামত। বান্দৰে ৰাতিপুৱাই বান্দৰ। এয়া ITC মল পাই গ'লোহি তিনিচুকীয়া। এতিয়া ৰৈ বিনালে চাব লাগিব আৰু। দৰ্জা খোলা নাই, বাহিৰতে এনেই অলপ ৰৈ আছো আৰু। দৰ্জা খুলিব হৈছে আৰু। চিনেমা শেষ হৈ গ'ল, কোনো মানুহ উঠি যাবই মন কৰা নাই।